সৰ্বপ্ৰথমে সকলো যিমান মিডিয়া পাৰ্চন বন্ধুসকল সবলৈকে ধন্যবাদ জনাইছোঁ যিহেতু আজি এই মিটিঙত সৰুপথাৰ LSC কমিটিৰ লগত ইয়াত যিহেতু বৈঠক হৈ গ'ল যে ইয়াত কেণ্ডিডেট দিয়া হ'ব আৰু যোনটো আমাৰ চেণ্ট্ৰেল কমিটি মিছন 40 লঞ্চ কৰা হৈছে সেই মিছন 40 আমি যোনটো আমাৰ মেজৰিটি আছে 40টা সেই 40টাতে দিম আৰু সেই 40টা সমষ্টিত আমাৰ অলৰেডি কাম চলি আছে প্ৰতিটো সমষ্টিত 40টাতে আৰু এই বিজেপি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যিহেতু যি কেইদিনমানৰ আগত ডিব্ৰুগড় তিনিচুকীয়া এনেকৈ ধৰি যিটো যি আদিবাসী বা চাহ জনগোষ্ঠী মিলি যি গণসমাৱেশ দিলে তাত স্পষ্ট কৰিছিলে কি মাটিৰ পাট্টাটো দিব লাগিব চাহ শ্ৰমিকৰ দিনটো হাজিৰাটো বঢ়াব লাগিব সেইটো বিচৰা নাছিলে কি এই 5,000 টকাটো 80 বিচৰা নাছিলে তো সেইটো আমি বিজেপি চৰকাৰক আমি সখ্যাই দিব বিচাৰিছোঁ যি আগন্তুক ইলেকশ্যন আহি আছে সেই ইলেকশ্যনত আমাৰ যি 40টা সমষ্টি আছে সেই 40টা সমষ্টিতে আমি জিকি আহিমে আৰু এইটো নিশ্চিত এইটো খাটাং আপুনি প্ৰশ্ন কৰিছে গতিকে আমি JBP সৰুপথাৰ LSC কমিটি হৈ যেনেকৈ আজি সাধাৰণ সভা হৈ যায় তো সাধাৰণ সভাত আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়া আৰু ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়া আৰু লগতে প্ৰায় 20টা পঞ্চায়তৰ প্ৰতিনিধি দলে আজি উপস্থিত হৈ আছিলে আৰু আগন্তুক 2026ৰ কাৰণে যি নেকি JBPয়ে সৰুপথাৰ সমষ্টি 107 নং সমষ্টিত সবল এজন প্ৰাৰ্থী দি আমি 2026ত বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াবলৈ আমি সক্ষম হ'ম আৰু আমাৰ বিশ্বাস আছে আজি সকলোৱে যি আমাক সহযোগ কৰিছে আমি তেখেতলোককো ধন্যবাদ দিছোঁ আৰু আগন্তুক 2026ত ইয়াত যে এটা দৃঢ়তাৰে কাম কৰি যাব JBP এইটো স্পষ্ট কথা।